মামা, ডিয়াৰ মামা, মৰমৰ মামা, আমি আৰু কি বিচাৰিম আৰু আপোনাক? আমি একো নিবিচাৰোঁ। মাছ বুলি নহয়, যি বুলি খায় মামাই। মামা, আপোনাৰতো সম্পত্তিও নাই, একো নাই, আপুনি ইমান দুখীয়া মানুহ। আপোনাতকৈ দুখীয়া তো আমিতো বেছিয়ে ধনী। মই এটা কথা ক'ব বিচাৰোঁ, গছ নহয়, গছখিনি কাটি পেলাই বেলেগ জেগাত ৰুই দিছে, বহুত ভাল কথা কৰিছে, কিন্তু মেইন গছজোপাই কাট খাই গ'ল ন মামা। আমি শুব পৰা নাইও গোটেই ৰাতিটো মামা। এটা কাম কৰক, আপুনি আমাক বেলেগ বস্তু দিব নালাগে, শ্লিপিং টেবলেট দিয়ক, যাতে ৰাতি টোপনিটো আহে। গম পাইছেনে? টোপনি আহিবৰ কাৰণে যাতে আপুনি শ্লিপিং টেবলেটটো যদি দিয়ে, আমি ধুনীয়াকৈ শুব পাৰিম মানে। আমাৰ জীৱনত সুখ, শান্তি, দুখ একোৱেই নাই। আমাৰ টকালৈ ইমান ফিলিংছ নাই। আমাক টকা নালাগে, আমাক লাগে ন্যায়, আমাক লাগে সঁচা কথা। এতিয়া এই কচু খান্দোতে গুৰিলৈকে বহুত কচু ওলাই যায়, ঢেৰ কথা ওলাইছে। সেইবিলাক কথা নালাগে আমাক জুবিন দাক লাগে। ৰাতিপুৱা শুই উঠি কি ভম বকি থাকোঁ জানে, ল'ৰাটোৱে ভয় খাই যায়, অ' মা তোমাক ভূতে ধৰিলে নেকি? চেছ এনেকৈ চিঞৰি থাকোঁ জানে, চব চেছ হৈ গ'ল, এনেকৈ চিঞৰি থাকোঁ। সেইকাৰণে আমাৰ পগলাখিনি, আমি যোনবিলাক পগলা হৈছোঁ মানে, সেই পগলা মানুহখিনিৰ কাৰণে তেজপুৰততো আজিকালি হস্পিটেল নায়েই, পগলা হস্পিটেল। পাৰিলে ক'ৰবাত ভৰ্তি কৰিব পাৰে যদি ভৰ্তি কৰি দিওঁ আমাৰ নিচিনা পগলাবোৰক। কাৰণ মামা, আপুনিয়ে পাৰিছে চবখিনি, জীৱনত চবখিনি আপুনিয়ে কৰি আছে। আপুনি পাৰে, ডাঙৰ হাত ন, আমাৰ হাতবিলাক সৰু, আমি একো কৰিব নোৱাৰোঁ। আমি কিবা এটা ক'লেও আলে বালে বকোঁ। সেইকাৰণে মামা, আপুনি মামা হয় ন, মিঠাতেল নালাগে, শ্লিপিং টেবলেট দিয়ক, শ্লিপিং টেবলেট, যাতে আমি এনেকুৱা এটা ষ্ট্ৰং টেবলেট দিব যোনটোত শুই থাকিব পাৰোঁ। দে মামা, লাভ ইউ মামা, মৰমৰ মামা।